হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল এডভাইচ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আজি হোৱাটছআপ ব্যৱহাৰ কৰা ফ্ৰেণ্ডসকললৈ এটি ভিডিঅ' বনাইছোঁ, গতিকে আপুনিও যদি হোৱাটছআপ ব্যৱহাৰ কৰে এই ভিডিঅ'টো নিশ্চয় চাব। আপোনালোকে হয়তো বহুতে এটা অসুবিধা সদায় পাই আহিছে যে যেতিয়া হোৱাটছআপত ফুল ডিপি এখন লগাব চাই বা চেষ্টা কৰে, মই দেখুৱাই দিছোঁ, যেতিয়া হোৱাটছআপত আপুনি ফুল ডিপি এখন লগাব চাই তেতিয়া মানে কেনেকুৱা অসুবিধাৰ সৃষ্টি হয় আপোনাক মই দেখুৱাই দিছোঁ। সাপোজ মই ইয়াৰে ফটো এখন লৈছোঁ, এতিয়া এই ফটোখন মই লগাব চাওঁতে কি দেখিছে, ক্ৰপ কৰিব কৈছে যে ফটোখন কাট কৰিব কৈছে। এতিয়া মই যদি গোটেইখন ফটো ইয়াতে কাট কৰি দিওঁ কি হয়, মোৰ ভাল লগা ওপৰ ফালে গছজোপা আছে, গছজোপা কি হয় মই দেখা নোপোৱা হৈ যাব বা মাৰ খাই যাব। চ' এতিয়া মই যদি গছজোপা দেখুৱাবলৈ যাওঁ আধা কাট খাই যায় মানুহজনৰ, নহয় জানো? এতিয়া ফুল ডিপিনো কেনেকৈ লগাব পাৰে সেই সম্পৰ্কেহে মই কথাখিনি শিকাই দিব বিচাৰিছোঁ। অকণমান ভিডিঅ'টো চাই থাকিব। প্ৰথমতে আপোনালোকে যাব লাগিব ইয়াৰ কাৰণে প্লে' ষ্ট'ৰলৈ। প্লে' ষ্ট'ৰত গৈ এটা এপছ ডাউনলোড কৰিব লাগিব আৰু এপছটোৰ সহায়তহে সেই কামটো সম্ভৱ হৈ উঠিব। ইয়াতে অলৰেডি মই ডাউনলোড কৰিছিলোঁ, গতিকে লিখা হৈ আছে স্কোৱাৰ ড্ৰইড বুলি লিখা হৈ আছে। স্কোৱাৰ ড্ৰইড কৰিকে আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ইয়াতে দেখিবলৈ পাইছে একেবাৰে প্ৰথমত স্কোৱাৰ চাইজ কলেজ মেক ফটো বুলি হৈ আছে, অপেন দেখুৱাইছে, এইটো আপুনি অপেন কৰি দিব। গতিকে ইয়াতে দেখিবলৈ পাইছে সেই ফটোখন ইয়াতে ধুনীয়াকৈ ব্লাৰ ছিষ্টেমত দেখুৱাইছে, কিন্তু ফটোখন সম্পূৰ্ণ ফটো আহিছে। ইয়াতে ব্লাৰ হোৱাৰ কাৰণে নাভাবিব যে ফটোখন মাৰ খাই গ'ল নেকি দুই চাইডতে, একো মাৰ খোৱা নাই। একচুৱেলি ফটোখন হৈছে ডাবুল ব্লাৰ হৈ কিনে ডাবুল দেখুৱাইছে। গতিকে ফটোখন আপুনি ছেভ কৰি দিয়ক। ছেভ হৈ গ'ল। এতিয়া আপুনি কাটি ডাইৰেক্ট আপুনি কি কৰিব, হোৱাটছআপত ফটোখন লগাব পাৰিব। এইখন ফটোখন আছিলে, এইখন ফটোখন কি হৈ গ'ল, এতিয়া স্কোৱাৰ হৈ গ'ল, গোটেইখিনি সম্পূৰ্ণ ফটো আহিছে। ইয়াতে কোনো ধৰণৰ কাট খোৱা নাই, ফটোখন সম্পূৰ্ণ ফটো নাহিল। গতিকে এতিয়া ডান কৰি দিলে হ'ল, ছেভ কৰি দিলে হ'ল। অ'কে, গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট ভিডিঅ'ত মই ফেচবুকৰ ওপৰত বনাম। ফেচবুকতনো কেনেকৈ লাইক বঢ়াব পাৰি, কেনেকৈ সম্ভৱ 1K 2K লাইক বঢ়াব, 1000 2000 কেনেকৈনো লাইক পায় সেই তাৰ ওপৰত এটা ভিডিঅ' বনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনাৰ স্ক্ৰীনত অতি সহজে পাই যায়। আজিলৈ ইমানেই, ধন্যবাদ।